Hello friends, welcome to my channel Itu Gohutu. Sob phale kontra hoy atongo. So dekhe lockdown etai matro shobdo etu je corona. Haute corona, uthute corona, bohote corona, sob pine corona. Ite ei coronar track choli thakote ফুটৰ ওপৰত দানৱ পৰা দিবলে আকোন এটা নতুন আপোনাৰ ভাইৰাছ আহিছে সেইটো যে হান্তা হয় হান্তা আপোনালোকে ঠিকই শুনিছে গতিকে হান্তানো কি বস্তু তো কেনেকুৱা ভাইৰাছ সেইটো জানিবৰ কাৰণে আহক আমি ভিডিঅ'টো আৰম্ভ ফ্ৰেণ্ডছ চীন দেশৰ ইউনান প্ৰান্তৰ পৰা চেডং প্ৰান্তলৈকে বাছত কৰ্মসূত্ৰে এজন লোক গৈ থকা অৱস্থাত তেওঁ মৃত্যুমুখত পৰে আৰু মৃত্যুৰ কাৰণ পৰীক্ষা নিৰীক্ষা কৰি জানিব পৰা মতে এই যেটো ভাইৰাছ এই ভাইৰাছটোৰ তেওঁৰ তাত পোৱা যায় আৰু সেই বাছখনত লগত তেওঁৰ আৰু আছিল 32 গৰাকী তাতে যাত্ৰী তেওঁ সকলোকে এইটো টেষ্ট কৰা হয় আৰু এই যেটো নিউজ এটো প্ৰকাশ পাইছিল আপোনাৰ চীন দেশৰ সৰকাৰি বাতৰি কাকত গ্লোবেল টাইমছত আৰু এইটো খবৰ পোৱাৰ লগে লগে একদম সোশ্যাল মিডিয়াত মানে খলবলি উঠি যায় এই নতুন ভাইৰাছটো গতিকে এটা চাও যিকোনো এটা পৰিস্থিতি অহাৰ লগে লগে মানুহ ভয় খাবই আতংক হ'বই গতিকে আতংকিত হ'ল হান্তা ভাইৰাছ আসলতে ইয়াৰ জন্মস্থান এতিয়া বৰ্তমান আমি ইউনান বুলি ক'ব লাগিব আৰু বৰ্তমান এনেকুৱা হৈছে যেন মানে চীন দেখে যেন আমাক এটাৰ ওপৰত এটা মানে কি মানে আতংক এয়া হৈছে আমাৰ বাবে আজিৰ দিনত আৰু এটা দুঃসংবাদ আজি এনেকুৱা লাগিছে মোৰ যেন চীন দেশখনে মানে অন্য কিবা কৰক নকৰক এতিয়া যেন মানে তেওঁলোকে মানে কি যেন ভাইৰাছ কাউন্ট্ৰি মানে নাম ল'বলৈ গৈ আছে সঁচাকৈ ভাবিলে তেওঁলোকেতো চব পৃথিৱীৰ চবতে দখল কৰিছে ন আমি পুতলা হওক বা আমি খেলা হোলি ৰঙে হওক বা দেৱালীত ফুটোৱা ফটকাই হওক বা আপোনাৰ লাইটবোৰে হওক গোটেইখিনি মেড ইন চাইনা এতিয়া মানে এনেকুৱা ভাব হৈছে যেন আমাৰ যেন মৃত্যুটো যেন টেগ লাগিব মেড ইন চাইনা গতিকে সঁচাকৈ মানে কি যে হ'ব নহয় মই ভাবি নাপাওঁ এতিয়া চাওক এই বস্তুটো আচলতে মোৰ যেটো ভাব মই ইমান নাজানো কিন্তু মোৰ ভাব কি চাওক এই সবখিনি খাদ্যৰ পৰাই এইটো হৈ আছে তেওঁলোকে চাওক কিমান ভিডিঅ' ভাইৰেল হৈ আছে ন কেনেদৰে আপুনি মানে নাখাব লগা বস্তুখিনি সিহঁতে কেনে কেঁচা খাই মন কৰিছে ইন্দুৰবিলাক কেনেকৈ খায় নিগনিবিলাক হওক বা কুকুৰ মানে তেওঁলোকে নোখোৱা বস্তু একোৱে নাই আল্টিমেটলি তেওঁলোকে গমেই পায় যে সেই যিখন তেওঁলোকৰ ইউহানৰ যিখন বজাৰ আছিলে ন তো সেই বজাৰখনৰ পৰাই আল্টিমেটলি আমাৰ এই যিটো কৰোনা ভাইৰাছ বিয়পিলে তো এতিয়া আকৌ নতুন এটা আমাক আকৌ ভাইৰাছ জাপি দিলে তেওঁলোকে গতিকে যা হওক সমস্যাটো আহিব ন নিশ্চয় সমাধানত আৰু ওলাব এতিয়া কথা হৈছে কি হান্তা ভাইৰাছটোনো কেনেকৈ মানে হ'ল ইয়াৰ সৃষ্টি কেনেকৈ হ'ল মানে এইটো গম পোৱা গৈছে যে আমাৰ যিটো ঘৰত প্ৰায় মই ভাবোঁ এনেকুৱা কোনো ঘৰ নাই য'ত নেকি নিগনি নাই গতিকে এতিয়া নিগনিৰ পৰা আকৌ সাৱধান হ'বলৈ হ'ল গতিকে একচুৱেলি কি এই যিটো ভাইৰাছ এইটো নিগনিৰ পৰাহে আচলতে আহে গতিকে ইয়াৰ উৎপত্তিস্থল মই কৈ দিলোঁ যে নিগনিৰ পৰা এতিয়া আমি হাত খাই থাকিব লাগিব গতিকে এতিয়া কথা হ'ল কি ইনো আহে কেনেকৈ মানুহৰ শৰীৰলৈকে এতিয়া চবৰে এটা ভয় হয়তো ইউ চাগে এটা মহামাৰী ৰূপ ল'ব নেকি গতিকে মই অকণমান আপোনাক কৈ দিছোঁ আচলতে আমি যেতিয়া ধৰক ৰাতি আমি শুই জানো তেতিয়া সিহঁতৰ উপদ্ৰৱ চলে নিগনিবিলাকৰ গতিকে আমি যেতিয়া ৰাতিপুৱা উঠিম যাতে ঘৰখন ধুনীয়াকৈ চাফ যাতে আমি কৰোঁ এইটো মনত ৰাখিব আৰু আজি এইকেইটা দিনত বিশেষকৈ কৰোনা ভাইৰাছ অহাৰ পিছৰ পৰা এটা ভাল হৈছে যে ৰাইজে গম পাইছে যে কেনেদৰে আমি চাফ চিকুণতা ৰাখিব লাগে কেনেদৰে হাত ধুব লাগে অন্য নহ'লে এই দুটা বস্তু ভালকৈ গম পাইছে গতিকে কথা হ'ল কি চাওক এই যিখিনি আমাৰ ইন্দোৰৰ যিখিনি আমাৰ তেওঁলোকে পায়খানা কৰে বা পেচাব কৰে সেইবিলাক যদি আমি লাৰি যদি ভালকৈ যদি হাত নুধো তেতিয়াহ'লে কি হয় আমি সেই হাতখন ধুৱাকৈ যদি আমি চকু নাক বা যদি মুখ মণ্ডল আমি লাৰো তেতিয়াহ'লে এই ভাইৰাছটো আমাৰ গালৈ আহিব আৰু যদি আমাক কেতিয়াবাকে এইটো সহজ নহয় দিয়কচোন কিন্তু আমাৰ যদি কেতিয়াবা কামোৰেও তেতিয়াও আমাৰ গাত এই ভাইৰাছটো আমাৰ আহিব পাৰে গতিকে এইকেইটা হ'ল মূল কাৰণ গতিকে চাওক নেক্সট টাইম যদি আপুনি এই যিখিনি আমি ঘৰৰ যিখিনি আমি কাম কৰা মানুহ থাকোঁ আমাৰ গৃহিণীসকলে হওক বা কাম কৰা মানুহখিনিয়ে হওক তেওঁলোকে যাতে এইখিনি যাতে সাৱধান হয়
যে ইন্দুৰ বা নিগনিৰ যিখিনি আপোনাৰ এই পায়খানা হওক বা পেচাব হওক সেইবিলাক যাতে লাৰি মানে আল্টিমেটলি চাফাই কাম কৰি যাতে হাত দুখন ভালকে থৈ আৰু হাত ধোৱা নিয়মটো মই আগৰ ভিডিঅ'ত দেখাইছে একদম মানে ভাল চাবোন বা চাবোন ইউজ কৰিলে যথেষ্ট হৈ যায় গতিকে ভাতখন যাতে ভালকে এই ফাকবিলাক যে ধুনীয়াকৈ আপোনালোকে নখৰ গুৰি এইবিলাক এনেকৈ গুৰি গুৰি যাতে ধুনীয়াকৈ আপোনালোকে একদম আঙুলি পৰ্যন্ত ধুনীয়াকৈ থৈ সেইটো জানে সকলোৱে জনা হৈ গৈছে গতিকে এইটো হ'ল প্ৰথম কথা কেনেকৈ আহে এতিয়া এটা ভাল খবৰ কি বতাহত নিবিয়পে বা মানুহৰ পৰা মানুহলৈ নাযায় সেইটো এটা ভাল খবৰ আৰু ইয়াৰ লক্ষণ হান্তা ভাইৰাছৰ আক্ৰান্ত হোৱা যিখিনি আপোনাৰ লোক তেওঁলোকৰ লক্ষণখিনি এনেধৰণৰ হ'ব যে তেওঁৰ জ্বৰ হ'ব আপোনাৰ মূৰৰ বিষ গাৰ বিষ আপোনাৰ ডায়েৰিয়া পেটৰ বিষ বমি তো এনেধৰণৰ কিছুমান লক্ষণে দেখা দিব সেই মানুহজনক আৰু গতিকে এই লক্ষণ দেখাৰ লগে লগে যাতে আপোনালোকে দেৰি নকৰি তথাপিও যাতে আপোনালোকে মেডিকেললৈকে যায় ওচৰত যিখন মেডিকেল আছে সোনকালে নহ'লে কি হ'ব যদি এই বেমাৰটো লাহে লাহে যদি আমি বাঢ়ি যায় মানে ধৰক তেওঁৰ চিকিৎসা ধৰক আমি পোৱা নাই বহুত দিন তেনেকৈ তেওঁ চলি থাকিল তেতিয়াহ'লে কি হ'ব তেওঁৰ হাওঁফাওত পানী জমা হ'ব পাৰে আৰু এই পানী জমা হৈ পেলাই তেখেত লাহে লাহে উশাহ নিশাহত কষ্ট পাব আৰু লাহে লাহে তেওঁ মৃত্যুমুখত পৰিব গতিকে এনেকুৱা যাতে নহওক ফ্ৰেণ্ডছ এয়াই আছিল আজি মোৰ ভিডিঅ'টো হান্তা ভাইৰাছৰ ওপৰত আশা কৰিছোঁ আপোনালোকে গোটেইখিনি কথা হয়তো বুজি পালে ভালকৈ গতিকে সৰ্বত্ৰ অসমত এতিয়া লকডাউন চৰকাৰে যিখিনি নিয়ম নীতি আপোনালোকক বান্ধি দিছে সেইখিনি আপোনালোকে যাতে মানি চলে আৰু ঘৰত এনেই বহি মানে শুই বাগৰি দিনবিলাক কটাব নালাগে যিখিনি মানুহে ধৰক ব্যস্ততাৰ কাৰণে ফেমিলি মেম্বাৰক টাইম দিব পৰা নাছিল নিজৰ বাচ্চা হওক নিজৰ ৱাইফ হওক মা দেউতা হওক তেখেতসকলক টাইম দিয়ক আপুনি যে তেওঁলোকৰ কেয়াৰ কৰে এইটো দেখাবলৈ সুন্দৰ সুবিধা হৈছে আপোনালোক ফ্ৰেণ্ডছ ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত যাতে আপোনালোকে লিখিবলৈ নাপাহৰে আপোনালোকৰ কমেণ্টৰ পৰা মই বহুতখিনি শিকিবলৈ পাওঁ ভাল হওক বেয়া হওক গোটেইখিনিতে লিখিবলৈ আপুনি কুণ্ঠাবোধ নকৰে আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক দিব আৰু যিখিনি মোৰ পুৰণা ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে যাতে নটিফিকেশ্যন যাতে পায় তাৰ কাৰণে বেল আইকনটো যাতে আপোনালোকে দবাবলৈ নাপাহৰে আৰু যিখিনি ভিউৱাৰ্ছে আজি মোৰ নতুনকৈ ভিডিঅ'টো দেখা পাইছে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে গতিকে শেষত মই এটাই মই আশা কৰিছোঁ আমি যাতে অতি শীঘ্ৰেই কৰোণা ভাইৰাছৰ পৰা যাতে আমি গোটেই বিশ্ববাসী যাতে আমি যাতে পৰিত্ৰাণ পাওঁ আৰু যাতে এই হান্তা ভাইৰাছে যাতে বিশ্বত যাতে মহামাৰী ৰূপ ল'ব নোৱাৰে সেই মই শেষত মানে আশা কৰিছোঁ আৰু শেষত মই বিদায় লৈছোঁ ধন্যবাদ